everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল নতুন এটা ব্লগ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱা একদম 9টা বজাতে ব্লগ আৰম্ভ কৰিছো কাৰণ আজি মোৰ এটা বিশেষ দিন হয় সবেটো গম পাইছে মানে মই ইউটিউবত দিয়া আছো ইউটিউব শৰ্টস আচলতে আজি মোৰ বাৰ্থডে হয় আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে মোৰ আগন্তুক দিনবোৰ ভালে কুশলে পাৰ হয় আৰু এতিয়া ৰাতিপুৱা গিফ্ট আৰম্ভ হ'লে মানে ডাঙৰ দাদাই গিফ্ট লৈ আহিছে চকলেট এনেকৈ কিণ্ডাৰ জয় আৰু ডেইৰী মিল্ক এনেকৈ চকলেট লৈ আহিছে চ' ৰাতিপুৱা ফাৰ্ষ্ট গিফ্ট আৰু এইটো মোৰ বাৰ্থডে বুলি চ' বহুত বেছি ভাল লাগি গৈছে মনটো চকলেট দেখি চ' এয়া মোৰ আজি দিনটো আৰম্ভণি কৰিছোঁ তো ব্লগটো আপোনালোকে সম্পূৰ্ণভাৱে চাই থাকিব আজি মানে কি বাৰ্থডে চেলিব্ৰেশ্যনটো এটা চিম্পল টাইপত কৰিম আৰু আজি মোৰ জন্মদিন বুলি গোসাঁইৰ ওচৰত ধূপ এডাল জ্বলালোঁ আৰু আশীৰ্বাদ ল'লোঁ আচলতে এখন মোৰ সকলোতকৈ প্ৰিয় ফটো শ্ৰীকৃষ্ণৰ তো তেওঁৰ চৰণতে আজি ধূপ এডাল জ্বলালোঁ আৰু আশীৰ্বাদ ল'লোঁ মোৰ জন্মদিন বুলি A few hours later এয়া এফালে মোৰ মানুহজন আহি পাই গ'লহি বাৰ্থডে বুলি আজি বাৰ্থডে আজি মানে জন্মদিন গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনবোৰ আগবাঢ়ি যাব পাৰে থেংক ইউ এয়া আৰু আজি বাৰ্থডে বুলি কি হয় আপোনালোকতো দেখাম বুলি কৈছে দেখাই দেখিম আৰু এওঁ আহি গ'ল তেতিয়া আৰু আজি বাৰ্থডেটো ভালেই হ'ব হাই গাইজ ভাবিছোঁ চাগে লাইক আজি কেমেৰাটো মোৰ হাতত কিয় আছে ফাৰ্ষ্ট অফ অল আজি মোৰ লগৰ এজনী বাৰ্থডে জানেই মোৰ চনাৰ বাৰ্থডে আজি চ' তাক আকৌ ইনভাইট কৰা নাই ইটছ জাষ্ট মই আৰু মোৰ লগৰ এজনী প্ৰিয়ংকা আপোনালোকে চিনি পাই চাগে তাই ব্লগত আহিয়ে থাকে চ' আমি ভাবিছোঁ যে আমি তাইক ছাৰপ্ৰাইজ এটা দিম চ' আমাৰ প্লেনিং আছিল যে মই আৰু চৰি ফৰ দ্য চাউণ্ড বাহিৰত বহুত কিবা কিবি কাম চলি আছে জেচিপি চলি আছে চ' নইজ বহুত হৈ আছে কিন্তু এতিয়া মই ডাইৰেক্টলি ঘৰৰ ভিতৰতো যাব নোৱাৰোঁ বিকজ আই হেভ টু ছাৰপ্ৰাইজ হয় এতিয়া আমাৰ একচুৱেল প্লেনিং আছিল যে মই আৰু মোৰ লগৰজনী আমি একেলগে এণ্ট্ৰি কৰিম বাট সেইটো নহ'ব বিকজ বৰষুণ বহুত দি আছিলে বতৰটো বেয়া চ' তাই অকণমান লেট হ'ব আহোঁতে বাট আই এম হিয়াৰ অলৰেডি ইউ চি মই অলৰেডি ইয়াতে আছোঁ চ' লেটছ গ' এণ্ড ছাৰপ্ৰাইজ হাৰ ইউ চি মোৰ মানে আজি বাৰ্থডে বুলি লগৰজনী আহিছে ঘপককৈ আহি গ'ল মানে মই গমো নাপাওঁ তো তাইক আপোনালোকক দেখাই দিওঁ এইজনী থেংক ইউ এনে সুকন্যা আপোনালোকতো এটা ব্লগত দেখাইছে তো তাই আহি পালে বহুত ভাল লাগিলে আহিলা চবেই উইচ কৰিব তাই এতিয়া ইছ্ৰ তাই বোলে কিয় এটা লৈ আনিছে মোৰ কাৰণে তাকে কি যে ছোৱালী মোক হেপী বাৰ্থডে থেংক ইউ কেমেৰা দেখাই দিছোঁ দে গিফ্ট দিছোঁ মোৰ ভাল ফ্ৰেণ্ড হয় ন থেংক ইউ এইটো পিছত আনবক্সিং কৰিম কি আছে এইটো আপোনালোকক দেখাম দেই কি দিছে তাই নাই দেখাব নালাগে কিয় পিছত দেখাম নহয় ঠিক আছে বাই দ্য ৱে গাইজ ডু শ্বেয়াৰ ছাবস্ক্ৰাইব হাৰ চেনেল ইয়া তাই বহুত মজা ব্লগ দিয়ে প্লাছ ডু ছাবস্ক্ৰাইব ডু শ্বেয়াৰ ডু লাইক ডু কমেণ্ট লাইক যি লাগে মানে যিও টপিকত ব্লগ লাগে শ্বি উইল ডু ইট অ'কে থেংক ইউ তো মই খানা বনাবৰ কাৰণে চব কাটি বাচি থৈ দিছোঁ পিঁয়াজ চিয়াজ একদম মানে কিবা কিবি চ' আৰু অলপ পাছত বনামেই মানে মাহঁত গৈছে বজাৰলৈ কিবা কিবি আনিবৰ কাৰণে আজি ফাইনেলি 22 চ' কিবা এক্সাইটমেণ্ট অৰ চামথিং এক্সাইটমেণ্টটো বহুত আছে বাৰু এতিয়া 22 বছৰ সোমালোহি এতিয়া আৰু কি আৰু এটা নতুন এটা জীৱন ষ্টাৰ্ট কৰিবৰ কাৰণে গৈ আছোঁ আৰু 3 মাহৰ পিছত হয়তো চবেই গম পায়ে মোৰ ভিডিঅ' চোৱা সকলে সেয়াই আৰু সেইটোৱে এক্সপিৰিয়েঞ্চ আৰু ভাল আৰু কিবা এটা কথা আজিও যাৰ বাৰ্থডে 28 আগষ্টত তেওঁলোককো হেপী বাৰ্থডে সকলোকে যাতে ভালে কুশলে ৰাখে আজি যাৰ বাৰ্থডে হয় তেওঁলোককো হেপী বাৰ্থডে কৈছোঁ মোৰ ফালৰ পৰা আৰু এটা কুৱেশ্যন যিহেতু 3 মান্থছ পাছত এটা স্পেচিয়েল অকেজন আহি আছে ফাইনেলি চ' ৱাট মানে ফিলিংটো কেনেকুৱা হৈ আছে এতিয়াতো বাৰু দেৰ ষ্টিল 3 মান্থছ কিন্তু এনেই মানে ছোৱালীজনীৰ কাৰণে ৱেডিং বিয়া এইবোৰ এটা বহুত ডাঙৰ লাইক ইটছ এ ভেৰি বিগ থিং চ' হাউ আৰ ইউ ফিলিং ৰাইট নাও তো 3 মান্থৰ পিছত এটা নিউ লাইফ ষ্টাৰ্ট হ'ব গৈ আছে অলপমান এক্সাইটেডো হয় বাৰু অলপমান দুখো লাগি আছে কাৰণ নাজানো কি হ'ব
মানে এতিয়া বিয়াৰ পিছত কেনেকুৱা বা হয় মানে সকলোকেতো মানে খোজ ৰাখিব লাগিব মই এতিয়া ৰাখিব পাৰোঁ নে নোৱাৰোঁ চেষ্টাটো কৰি যাম সদায় তাৰ মাজতে দুখ সুখৰ মাজতে নিজৰ লাইফটো ষ্টাৰ্ট কৰিবলৈ ল'ম আৰু 3 মান্থৰ পিছত তো আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ জীৱনটো ভাল হয় এটা বহুত ডাঙৰ কোৱেশ্চন এতিয়ালৈকেতো বাৰু ব্লগ কৰি আছা আকৌ বিয়া লাকিও কৰি থাকিবা কিন্তু বিয়াৰ পিছত ব্লগছ আহিবনে নাই বিয়াৰ পিছত নিশ্চয় ব্লগ দিম মই যিমানখিনি পাৰোঁ মই ব্লগ দিমেই কাৰণ যিহেতু ব্লগ চেনেল এটা ষ্টাৰ্ট কৰিছোঁ আধাতে এৰি দিয়াটো বেয়া হ'ব কাৰণ যোনসকলে মোৰ ব্লগ চাই ভাল পায় তেওঁলোকে নিশ্চয় মোৰ ব্লগ চাব বিচাৰিব মোৰ বহুত বেছি ভাল লাগে থেংক ইউ চ' সেইকাৰণে মই ব্লগটো মানে কণ্টিনিউ কৰি থাকিম যিমান দিনলৈকে পাৰোঁ সিমান দিনলৈকে কণ্টিনিউ কৰি থাকিম এনেই তোমাৰ ফেভৰেট ব্লগিং টাইপ কি হয় মানে কোনটো টাইপৰ ব্লগ দি পেলাই তুমি বহুত বেছিকৈ ভাল পোৱা মই ক'ব গ'লে এটাতো ডেইলি ব্লগ দি ভাল পাওঁ প্লাছ ক'ৰবাত ট্ৰেভেলিং ব্লগ দিবলৈ বহুত বেছি ভাল পাওঁ মই চবতকৈ বেছি আচলতে ট্ৰেভেলিং ব্লগ দিবলৈ ভাল পাওঁ এতিয়াতো মানে এতিয়া গাভৰু জীৱনত ক'লৈকো ফুৰিব যোৱা তেনেকৈ মোৰ নহয় বিয়াৰ পিছত যদি ক'ৰবাত ফুৰিব যোৱা হয় তেন নিশ্চয় আপোনালোকে বহুত বেছি ট্ৰেভেলিং ব্লগ পাব চ' ৱেইট কৰক আৰু The next question is, since তুমি এটা YouTuber হয় and you are starting from below, obviously from 0 subscribers to এতিয়া 400 something subscribers to 1K to তেনেকৈ গৈ থাকিব so you have this patience যে লাইক লাহে লাহে কৰি যাওঁ লাহে লাহে ছাকচেছটো হ'ব লাইক নট উইথ এলিভেটৰ বাট উইথ ষ্টেয়াৰ্ছ তুমি তোমাৰ ছাকচেছটো তেনেকৈ গৈ আছে চ' বেলেগ যোনবিলাক আছে মানে ছোৱালী হওক ল'ৰা হওক যোনবোৰে ইউটিউব এনেকৈ মানে ইউটিউব এজ এ প্ৰফেশ্যন বিচাৰে সিহঁতক তুমি কি ক'ব খুজিছা মানে ইউটিউবটো কৰাটো ভাল কথা বাৰু এটা এণ্টাৰটেইনমেণ্ট হয় কিন্তু ইউটিউবটো আচলতে ক'ব গ'লে কিছুমান ছাকচেছ হৈ যায় ইউটিউবত বহুত বেছি ছাবস্ক্ৰাইবাৰ হৈ যায় বহুত মানে ভাল আৰু বাট আমাৰ নিচিনা মানে মোকে এক্সাম্পল দিছোঁ মই এতিয়া এবছৰে হ'বহি মোৰ ইউটিউবটো খোলা তেনে চেনেলটো খোলা আৰু তো মোৰ এতিয়ালৈকে 1K হোৱা নাইকিয়া তো মাজে মাজে মোৰ অলপমান দুখ লাগে যে 1K হোৱা নাই এতিয়ালৈকে তো সেইটো কাৰণে ভাগি পৰোঁ কেতিয়াবা কিন্তু আকৌ ভাবোঁ যে নাই ব্লগ যিহেতু দিছোঁৱে সময়ত গৈতো 1K এটা হ'বগৈ তো যোনদিনাখনে হ'ব মানে সেইদিনাখনে মোৰ মনটো বহুত বেছি ভাল লাগিব আৰু কোনো ছাবস্ক্ৰাইবাৰো বাঢ়িছে বহুত আৰু ভাল ভাল কমেণ্ট আহে আৰু যেতিয়া কমেণ্ট এটাও যদি মই পাওঁ মানে এটা ব্লগত মোৰ মানে মনটো বহুত বেছি হেপী হয় মানে আপোনালোকক মই বুজাব নোৱাৰোঁ সেইটো কথা মানে এটা ছাবস্ক্ৰাইবাৰ মানে ছাবস্ক্ৰাইব যেতিয়া কৰে আৰু কমেণ্ট যেতিয়া কৰে মানে মনটো বহুত বেছি ভাল লাগে আৰু বহুত ভাল ভাল কমেণ্টটো পাওঁ মই সেইকাৰণে বহুত বেছি ধন্যবাদ অ'কে চ' সেইবোৰ কিছুমান ৰিয়েলি দে ৱেৰ লাইক ৰিয়েলি নাইচ আনচাৰ্ছ এণ্ড আই হোপ আজিৰ দিনটো একদম মজাকৈ যায় আমি মজা কৰিম বাৰু সেইটো আমাৰ ৰেছপনচিবিলিটি হয় এণ্ড আই হোপ ইউ এনজয় ইয়ৰ ডে এণ্ড কাম অন বেব আই লাভ ইউ আই লাভ ইউ টু আৰু যে আহিলে মানে কি ক'ম আৰু বহুত বেছি হেপী আৰু এজনী মোৰ ফ্ৰেণ্ড আহিছে তাইও মানে মোক ছাৰপ্ৰাইজ দিছে আৰু তাইক মই যে দেখাওঁ আপোনালোকে চিনি পায় তাইক ব্লগত দেখিয়ে থাকে দেখাই দিম বাৰু এতিয়া মোৰ ইণ্টাৰভিউ বুলিয়ে কৈছোঁ আৰু মাজতে তাই আহি পালেহি 1 2 3 বুম এয়া তাইকতো চিনি পায় প্ৰিয়ংকা তো তাইও আহি পালেহি ইহঁত দুজনী একদম মানে পৰা ছাৰপ্ৰাইজ দি দিছে আৰু আজি বাৰ্থডে বুলি দিয়া গিফ্টটো দিয়া কেমেৰা ফ্ৰণ্টত একদম কেমেৰা ফ্ৰণ্টত থেংক ইউ চ' এটা গিফ্ট আৰু এটা পাই গ'লোঁ চ' আপোনালোকক মই পিছত দেখাম আনবক্সিং কৰি এতিয়া নেদেখাওঁ অলপ কাম আছে ঘৰত কাম বন কৰি লওঁ তাৰপিছত দেখাম তো আজি বাৰ্থডে বুলি ইহঁত দুজনী আহিলে বেলেগ লগৰ আচলতে মই মাতাও নাছিলোঁ আৰু ইহঁতকো মাতা নাছিলোঁ আচলতে তো তেওঁলোক নিজে নিজে আহিলে চ' বহুত বেছি ভাল লাগিলে মোৰ মানে মনটো অহাৰ কাৰণে বহুত বেছি থেংক ইউ হে আৰু আজি মোৰ বাৰ্থডেটো এনেকৈ পাৰ কৰিম আমি খাবলৈহে আহিছোঁ দেই তো চাই থাকক আজি ব্লগটো সম্পূৰ্ণভাৱে অ'কে এজ ইউ কেন চি আমাৰ এয়া বুম ৰেডি হৈ আছে ইভেন স্নো স্প্ৰে ৰেডি হৈ আছে জাষ্ট কেক কাটিং বাকী আছে now we're gonna cut the cake and আপোনালোকক তাতে লগ পাম অ'কে চ' এইটো এটা কেক হয় মূৰ্ছনাৰ দাদাই তাইৰ কাৰণে আনিছে এজ এ ছাৰপ্ৰাইজ তাই নাজানে এতিয়ালৈকে লেট মি show you guys the cake look at the details this is so cute you know rose beya নহ'লে হ'ল okay 1 2 3 oh that's cute ekdom murchana nisina okay
এইটো তাতে আছে Happy birthday to you. Happy birthday to you. Happy birthday to Murtana. Happy birthday to you. Yeah, summer. Mau basta to? Yes. Mau lagao? No. Ha. Mau basta to saksun? Eko romantic couple. Hi guys, cake cutting just হৈ গল. You can see সব ফালে কেক লাগা আছে. কেকটো really tasty আছিল কিন্তু and snow spray আছিল. সব hair সব শেষ হৈ গল. Idia hey I think idia yote you can listen tate halla hoye ase because Sema he said Sema like gift dise obviously so she's like opening that up I think bole ki hoy reveal hobo pasot ami ki disu so do wait and say something moi pel etia ami bhal khoa kham yes time for a good khana more favorite time edu it's for lunch yes from ami kom like ki banaise aru amak ki banai khwaise exactly with the recipes it's coming through tumi koba pyanga mon kya paise hi Prinka বনোৱাত লাগি আছো পুৰা নিজৰ বাৰ্থডে নিজে বনাইছো আমি খাবলৈ ৰখি আছো exactly স্পিৰিটলি এজনী ফোনৰ পিছপিনে ৰখি আছো ইয়াতে খাবলৈ এফালে লোকেল চিকেন বনাই আছো মাষ্টাৰ শেফ মিছ মূৰ্ছনা প্ৰীতি মোক চবে প্ৰীতি বুলি হে oh sorry yeah master chef miss pretty কি কৰি আছে কেক দিও কেক খায় মই নাখাওঁ শেফে বনাই আছে আমাৰ মাকোতে খাই দিয়া মই ভিডিঅ' কৰিব পৰা নাই এতিয়া মানে বনোৱাত লাগি আছো কেকটো কাটিয়ে আৰু ডাইৰেক্ট বনোৱাতহে লাগিছিল you know this is the nice thing about Pretty that যিমানো হওক when it comes to cooking তাই বনাব মানে যি হওক তাই বনায়ো ভাল পায় মানুহক খোৱায়ো ভাল পায় আৰু আমি ভিক্ষাৰ গুৰু আছোৱে হয় না নহয় কুকিং vertical cooking কুকিং চলি আছে আমি আৰু ধুনীয়াকৈ এতিয়া খাবলৈ ৱেইট কৰি আছোঁ হয় নাই প্ৰিয়ংকা এই সব এতিয়া আমি কিচেন আমি সব কিচেনত আহি গেডাৰ হৈ গৈছোঁ এতিয়া বিকজ উই ৱান্ট টু ইট হ'ব আমাৰ চেফে কি বনাই আছে কিমান অ' লৰ্ড গোন্ধ কেনেকুৱা ওলাইছে বাৰু চিকেনটো ধুনীয়া
এয়া একদম পুৰা এতিয়া কেক কাটি মানে কেক কাটিলোঁ আৰু অৱস্থা বেয়া পুৰা চুলিত একদম স্নো স্প্ৰে মাৰিলে আৰু এইটো ফুটাইছিলে মই গমেই নাপাওঁ এইবিলাক যে কিবা আনিব কাৰণ কেকটো যে আনিছিলে মানে দাদাই কালি অৰ্ডাৰ দি থৈ গৈছিলে বোলে মই গমেই নাপাওঁ সি আচলতে ঘৰত নাই সি মানে গুৱাহাটী গৈছে এক্সাম দিবৰ কাৰণে চ' সি নাইকিয়া তো সেইকাৰণে আৰু মানে সিও এটা ছাৰপ্ৰাইজ দিলে তো থেংক ইউ ছ' মাছ দাদা ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ দিয়াৰ কাৰণে তো এতিয়া কেক চেক কাটি মেলি হ'ল আৰু ঘৰৰ অৱস্থা নাই পুৰা লেতেৰা হৈ গৈছে আৰু মই বনোৱাত লাগি আছোঁ তো মোৰ লগৰজনীয়ে ভিডিঅ'টো বনাই আছে আপোনালোকে চাব আৰু দেই এয়া বাৰ্থডে লাঞ্চ ৰেডি চালাড জলকীয়া নেমু আৰু এইফালে ভাজিছিলোঁ ৰঙা আলু ভাজিছিলোঁ অনলি ফ্ৰাই কৰিছিলোঁ আৰু এইফালে চিকেন একদম পূৰা ড্ৰাই ওপৰত পিঁয়াজ আৰু আদা জলকীয়া দি দিছোঁ চবেই এতিয়া ভাত খাব বহিছোঁ এয়া আজি আমাৰ আলহী আৰু এইফালে কন্যা মই বাৰ্থডে স্পেচিয়েল প্লেট এইফালে চিকেন ড্ৰাই ফ্ৰাই আৰু এইফালে চালাড নেমু এইফালে ভাজি আলু ভাজি আৰু এইফালে লোকেল চিকেন কাৰী এয়া ভাত চিম্পল ভাত আৰু এইফালে আছে দালি চিম্পলকৈ ফাৰ্ষ্ট এইটো গিফ্ট খুলিম এইটো দিছে মোৰ মানুহজনে চ' এইটো কি আছে খুলি চাওঁ ধুনীয়া লাগিছে মেখেলা চাদৰযোৰ বহুত ধুনীয়া মানে এইযোৰ কাপোৰ মানে কি ক'ম আৰু বহুত বেছি ভাল লাগিছে পুৰা চফ্ট হয় ধুনীয়া লাগিছে এইযোৰ কোনে দিছে মাইনা নেক্সট এইটো দিছে সুকন্যাই যোনে এতিয়া কেমেৰা কৰি আছে বেক চাইডে আছে কেমেৰা এইটো Wow. Purse এটা দিছে পিংক কালাৰ বহুত ধুনীয়া লাগিছে পাৰ্চটো ভিতৰত আৰু কিবা এটা বস্তু আছে হয় নি চাই লওঁ পিছত কিন্তু এইটো মই বিচাৰি থকা পাৰ্চটো আৰু ঠিক আছে এতিয়া চাই লওঁ নাই নাই পাছত চালে হ'ব ৰিবন মোৰ মন লাগিছে ৰিবন চাওক পিংক কালাৰ বহুত ভাল লাগিছে আচলতে সঁচা কথা ক'ব গ'লে মই পাৰ্চটো বহুত দিনৰ পৰা বিচাৰি আছিলোঁ একদম ফাইনেলি আজি পাই গ'লোঁ থেংক ইউ ছ' মাছ এতিয়া লাষ্ট এটা গিফ্ট আছে আৰু খুলি চাওঁ তাৰপিছে প্ৰিয়ংকাই দিছে এইটো প্ৰিয়ংকাই দিছে দুটা আছে দেই গিফ্ট এইটো কি আছে খুলি চাওঁ আছে নাজানো পুৰা পেকেটিং ৱাও কি ধুনীয়া গিফ্ট দিছে ঝুমকা ৱাও কি ধুনীয়া লাগিছে আৰু যে আছে এইযোৰ ন ইমান ধুনীয়া ঝুমকা দিযোৰ থেংক ইউ দেই বহুত ভাল লাগিছে আৰু এতিয়া লাষ্ট এইটো মই থেংক ইউ দিছোঁ দেখোন ৱাও লভ অকল ফটোটো লগাই ল'বি ধুনীয়া লাগিছে ফটোখন লগাই ল'ব লাগিব বাৰু ধুনীয়া লাগিছে তোমাৰো চেমৰ ফটোখন থবা তাতে অঁ থৈ দিয়া থেংক ইউ দেই ইমান ধুনীয়া এটা গিফ্ট দিয়াৰ কাৰণে বহুত ভাল দেখাই দিয়া এয়া অ'কে এইফালে সুকন্যাই দিয়া মোক পাৰ্চটো আৰু এয়া প্ৰিয়ংকাই দিছিলে ফটো ফ্ৰেম আৰু ফুলি দিছিলে দুযোৰ বহুত বেছি ধুনীয়া লাগিছে গিফ্টকেইটা আৰু এযোৰ দিছিলে মোৰ মানুহজনে মেখেলা চাদৰ তোমালোকে যে ইমান ধুনীয়া মোক গিফ্ট দিছা আৰু তোমালোকে মোৰ বাৰ্থডেত আহিলা থেংক ইউ ছ' মাছ আজি মোৰ বাৰ্থডে পাৰ্টি ইমানতে শেষ হৈ গ'ল তো ইহঁতে আজি যাবলৈ ওলাইছে এতিয়া দেৰিয়ে হ'ল এতিয়া 3টাই বাজিলে ন বহুত বেছি ভাল লাগিল
মানে খোৱা বস্তু চব অবভিয়াছলি ফাৰ্ষ্ট ক্লাছ শেফ আমাৰ এখেত এণ্ড ইট ৱাজ চ' গুড ন মানে চেমো আছিলে আংকল আণ্টি জেঠাই মাহী চবৰ লগতে ভাল লাগিল প্ৰিয়ংকা অবভিয়াছলি তাই লাষ্ট কৰি আছে এতিয়া কাৰণে ওলাব বাৰু তাই চিৰিয়াছলি আজি বহুত ভাল লাগিল আনপ্লেইন আছিলে বাট ইট ৱাজ ৰিয়েলি গুড বহুত ভাল লাগিলে সৰু সুৰাকৈ হ'ল আৰু এইবছৰ লাষ্ট বাৰ্থডে মানে মাৰ ঘৰত লাষ্ট বাৰ্থডে মোৰ এবাৰ তো অহা বছৰটো আৰু দেখিবই হাজবেণ্ডৰ ঘৰতে হ'ব আৰু কেনেকৈ যি হয় আৰু তেতিয়া আমি নাথাকোঁ আৰু তেতিয়া হাবি খালি সেইটোৱে আৰু আমিও যাম এনেকৈ যাম ছাৰপ্ৰাইজ দিম এনেকৈ ট্ৰাক লৈ যাম আমি একদম হেলিকপ্টাৰ দি নামিম তলত আশা কৰোঁ আজি ব্লগটো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে কি কৰিব লাগিব শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড থাম্বছ আপ য়েছ তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব সকলোৱে আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে আগন্তুক বছৰ মোৰ ভালে কুশলে যায় আজি মানে বহুত বেছি ভাল লাগিলে কাৰণ মোৰ লগৰ দুজনীও আহিলে ছাৰপ্ৰাইজ দিলে মানে মই বহুত বেছি হেপ্পী হৈছোঁ আজি সৰু সুৰাকৈ মই বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ তেনেকুৱা কোনো প্লেন নাছিলে আচলতে তো সেয়াই আৰু সৰু সুৰাকৈ চেলিব্ৰেট কৰিলোঁ আপোনালোকে নিশ্চয় ব্লগটো চাই ভালেই পাইছে যাবা দেই ভালকৈ আৰু থেংক ইউ অহাৰ কাৰণে আজি ইউ মষ্ট ৱেলকাম এতিয়া এখেত যায়গৈ বোলে আজি নাথাকে চ' এতিয়া তুমি যোৱাগৈ আৰু বাই বাই আজি কেনেকুৱা পালা নাজানো আজি ভাল পালোঁ মস্তিছে পূৰা লোকেল চিকেন বনালে তাৰপিছতে ব্ৰইলাৰ বনালে ফ্ৰাই ড্ৰাই ফ্ৰাই ভাল লাগিল বাই বাই মোৰো ভাল লাগিলে তোমালোকে আহিলা আজি বাই 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 এতিয়া মোৰ বাৰ্থডে শেষ আৰু মানে বাৰ্থডে চেলিব্ৰেশ্যন শেষ তো এতিয়া এওঁ যায়গৈ আৰু লগৰ কেইজনটো গ'লেই চ' এতিয়া অলপমান ৰেষ্ট লৈ লওঁ বহুত বেছি ভাগৰ লাগিছে মানে কাম কৰি আছিলোঁ গোটেই দিনটো চ' এতিয়া অকণমান ভাগৰটো মাৰি লওঁ তো আজিৰ ব্লগটো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই